तामुलपुर जिल्लानि बानजायनायाव गरेस्वराव बीर लसित बरफुकननि 400थि जोनोम सान फालिदों। आसाम सरकारनि बिथोन बायदियै दिनै तामुलपुर जिल्लानि बानजायनायाव गरेस्वर पिडब्लिउडिनि नायगिदिं बंगल'आव बीर लसित बरफुकननि 400थि जोनोम सान फालिदों। बीर लसित बरफुकननि जोनोम सान फालिथायनि गिबि हाबाफारि महरै फुंबिलिनि 10 रिंगायाव गुबुन गुबुन हारि माहारिनि हारिमुआरि हानजा सुनाय हाबाफारि खुंदों। बे हानजा सुनाय हाबाफारिखौ बेखेवना होयो तामुलपुर जिल्लानि जिल्ला बेंगिरि बिदुत बिकास भगवतीया। गरेस्वर सोहोराव थानाय पिडब्लिउडिनि नायगिदिं बंगल'निफ्राय जागायनानै बे हानजा सुनाय हाबाफारिया गरेस्वर सोहोर जानानै गरेस्वर गोजौसिन फरायसालिसिम गिदिंहैनानै फिन पिडब्लिउडिनि नायगिदिं बंगल'आव थुंगेहोयो। बे हारिमुआरि हानजा सुरनायाव तामुलपुर जिल्ला पुलिस बिबानगिरि पंकज यादव आरो उफ्रा जिल्ला बेंगिरि बेदांग तालुकदार ककिला गगৈ आरो गरेस्वर बेंखन मावख'नि बिबानगिरि मनवेश बरा आरो गरेस्वर पुलिस थानानि बिबानगिरि मृदुल हाजरिकामोनजों लोगोसे गरेस्वर नोगोर आफादनि बिबानगिरि मावफारियाफोराबो बाहागो लायो। আপোনালোকে ইতিমধ্যে গম পাইছে অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি আমি আমাৰ জাতীয় বীৰ আমাৰ ঐক্য আৰু প্ৰগতি শান্তিৰ প্ৰতীক আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী ইতিমধ্যে আমি উদযাপন কৰি আছোঁ। বিভিন্ন কাৰ্যসূচী লৈছোঁ। তাৰ লগতে যিহেতু তেওঁ জাতীয় ঐক্যৰ প্ৰতীক আছিলে গতিকে আজি আমি চেষ্টা কৰিছোঁ গুৰেশ্বৰ অঞ্চলত যিকোনো ধৰণৰ অসমীয়া জাতিৰ অন্তৰ্গত উপজাতি আছে জনজাতি আছে সংস্কৃতি আছে সকলোকে আমি একেলগে এখন বেনাৰত আনি পেলাই আমি এটা বৰ্ণাঢ্য কাৰ্যসূচী আমি লৈছিলোঁ প্ৰচেছনৰ আৰু ৰাইজৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি অভিভূত হৈছোঁ আৰু আশা ৰাখিছোঁ এই সঁহাৰি সদায় থাকিব অসমীয়া জাতিক লাচিতৰ অনুপ্ৰেৰণাৰ বহুত দূৰ আগুৱাই লৈ যাব। আজি কাৰ্যসূচীৰ ভিতৰত আমাৰ আছে এটা বৰ্ণাঢ্য শোভাযাত্ৰা ইতিমধ্যে অনুষ্ঠিত হৈছে। ইয়াৰ পিছতে সাংস্কৃতিক আমাৰ এটা অনুষ্ঠান আছে। স্থানীয় শিল্পীসকলে তাত দেশপ্ৰেমমূলক গানেৰে ৰাইজক উদ্বুদ্ধ কৰাৰ এক প্ৰয়াস কৰা হৈছে। আমাৰ চৰকাৰৰ নিৰ্দেশ অনুসৰি যোৱা 18 তাৰিখৰ পৰা 25 তাৰিখলৈকে চলিব। 25 তাৰিখে দিল্লীত কেন্দ্ৰীয় কাৰ্যসূচী আছে য'ত ভাৰতবৰ্ষৰ মহামহিম প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। তাৰপিছতে এই কাৰ্যসূচীৰ সফল সমাপ্তি ঘটিব। এটাই কথা লাচিত বৰফুকন অসমীয়া জাতিৰ শৌৰ্য বীৰ্য আৰু একতাৰ প্ৰতীক। তেওঁক আমি এই সন্মান জনাই আমি সকলোৱে এখন পতাকাৰ তলত আমি এক হোৱাৰ চেষ্টা কৰিছোঁ। যিবিলাক বিভীষিকাময় শক্তি আছে বিভেদকামী শক্তি আছে সকলোৱে লাচিত বৰফুকনৰ এই একতাৰ ওচৰত যাতে প্ৰতিহত হৈ অসমীয়া জাতি গঠনত বাধা দিব নোৱাৰে। আমাৰ 7 দিনীয়া কাৰ্যসূচীৰে অসমৰ বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে এক বৰ্ণাঢ্য কাৰ্যসূচী লোৱা হৈছিলে আৰু সেই বৰ্ণাঢ্য কাৰ্যসূচীৰ অংশ হিচাপে আজি গুৰেশ্বৰত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী লোৱা হৈছে আৰু মই সকলো ৰাইজক আমাৰ তামুলপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে প্ৰশাসনৰ লগত সহযোগ কৰিছে আৰু এই চেগতে মই সকলোকে প্লাছ আমাৰ সাংবাদিক বন্ধুসকল আছে আমাৰ বাকী পাৰ্টিচিপেণ্টছৰ বাহিৰেও আমাৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে আৰু এনেকুৱা এটা বৰ্ণিল পৰিৱেশত আজি আমি উপস্থিত হয় সঁচাকৈ আমাৰ বহুত ভাল লাগিছে আৰু বহুত ধন্যবাদ জনাইছোঁ মই সকলো ৰাইজকে। বিশিষ্ট হিচাপে আমাৰ তামুলপুৰ জিলাৰ উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী ছাৰ আছে, আমাৰ আৰক্ষী অধীক্ষক পংকজ যাদৱ মেম আছে, আমাৰ অতিৰিক্ত উপায়ুক্ত বেদাংগ তালুকদাৰ ছাৰ ককিলা বাইদেউ আৰু আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ আৰু চাৰ্কল আমাৰ সকলো অফিচাৰে সহযোগ আছে। আজি মূল কাৰ্যসূচী আমাৰ আজি সাংস্কৃতিক শোভাযাত্ৰা হ'ল। ইয়াৰ পিছতে এতিয়া আমাৰ বিশিষ্ট শিল্পীৰ দ্বাৰা যিখিনি আমাৰ বৃহত্তৰ গুৰেশ্বৰ অঞ্চল প্লাছ তামুলপুৰ জিলাৰ তেওঁলোকৰ দ্বাৰা সংগীতানুষ্ঠান আছে, বাৰেৰহণীয়া নৃত্য আছে, বাগৰুম্বা নৃত্য আছে। গতিকে এই সকলোখিনি আজি আমি বৰ্ণাঢ্য কাৰ্যসূচী যি আয়োজন কৰিছোঁ ইয়াক আমাৰ সফলভাৱে ৰূপায়ণ কৰাত যিখিনি সহায় সহযোগিতা কৰিছে আমি অভিভূত হৈছোঁ আৰু সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমি ভাবোঁ আৰু অসম চৰকাৰৰ পৰা যি পদক্ষেপ এই 400 বছৰীয়া জন্ম জয়ন্তী যিদৰে সকলো জিলাতে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এনেকুৱা জাতীয় বীৰ এজনক যি সন্মান প্ৰদান কৰিছে আৰু মই ভাবোঁ ইয়াৰ জৰিয়তে সমগ্ৰ আমাৰ জাতিৰ মাজলৈ এটা ভাল মেছেজ যাব আৰু সকলোকে দেশৰ কাৰণে যি আমাৰ দেশপ্ৰেম জাগি উঠিব লাগে সেই জাগি উঠিব আৰু মই ভাবোঁ আমাৰ জাতিক আগুৱাই লৈ যাব।